নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু দুপৰীয়া খোৱা বোৱাৰ যোগাৰ কৰিলেনে? এয়া মই যোগাৰ কৰিব লৈছোঁ আৰু এয়া মই বনাবলৈ লৈছোঁ আজি এইটো টেঙামৰা বুলি কয়, টেঙামৰা আৰু ৰ'ব দেখাইছোঁ, টেঙামৰা আৰু ইয়াত আপোনাৰ কচু আৰু দাইল এনেকৈ বইল কৰি লৈছোঁ। এতিয়া বনাম আৰু আপোনালোকে বাৰু কিহে কিহে যোগাৰ কৰিছে জনাবচোন। আজি মই এনেকৈয়ে যোগাৰ কৰিছোঁ আৰু এয়া মই টেঙামৰাখিনি মিহি মিহিকৈ কাটি ল'লোঁ আৰু এতিয়া এই গৰম দালিখিনিত এইখিনি দি দিম। ইয়াত মই এইখিনি দাইলখিনি আকৌ উতলাইছোঁ। যিহেতু টেঙা শাক বনাম, সেইকাৰণে টেঙা শাক বনালে মানে বইল কৰি খাই ভাল লাগে। আপোনালোকৰ বাৰু কেনেকৈ ভাল লাগে মই নাজানো, কিন্তু মই বইল কৰি খাই ভাল পাওঁ। এতিয়া ইয়াতে এই টেঙামৰাখিনি দি দিম। এতিয়া এই টেঙামৰাখিনি দি দিলোঁ আৰু এই টেঙামৰা পাতখিনি সিজালৈকে এইখিনি উতলিবলৈ দিম। এয়া মোৰ কচুৰ সৈতে টেঙা দাইল ৰেডি।